নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। অৱশেষত আহিল এটা ভাল খবৰ। অৱশেষত প্ৰকাশ পালে এক্সাম ডেট। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম হৈছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সা-সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশেষত আহিল এটা ভাল খবৰ। অৱশেষত প্ৰকাশ পালে এক্সাম ডেট। এতিয়া কোনটো ডিপাৰ্টমেণ্টৰ এক্সাম ডেটসমূহ প্ৰকাশ পালে এই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। বহু দিনৰ অপেক্ষা কৰি আছিলোঁ আমি এই ডিপাৰ্টমেণ্টৰ পৰীক্ষা। ব'লক চাই লওক কোনটো ডিপাৰ্টমেণ্টৰ পৰীক্ষাৰ কথা কৈছোঁ। আৰু কোনো ক্লিক বেট নহয়, আমি যি লিখিছোঁ এটা নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম ডেটৰ সম্পৰ্কে লিখিছোঁ। যদিহে আপোনালোকে এপ্লাই কৰিছিল, ব'লক চাই লওক। PNRD যদি এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে আমাৰ এই গাইডবুকখন আপোনালোকে কিনিব পাৰে, PNRD কুৱেশ্যন এণ্ড এনচাৰ বেংক। আৰু ইয়াৰ লগতে আৰু 3খন গাইডবুক, আমি টোটেল 4খন গাইডবুক প্ৰস্তুত কৰি লৈছোঁ আপোনালোকৰ সুবিধাৰ্থে। যদি আপোনালোকে কিনিব বিচাৰে, এই কিতাপকেইখনৰ বাই লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা আপোনালোকে কিনিব পাৰে। আগন্তুক পৰীক্ষাত আপোনালোকৰ সকলো কিতাপৰ পৰা আপোনালোকে লাভান্বিত হ'ব বুলি আশা ৰাখিছোঁ। আৰু যিসকলে এই কিতাপসমূহ কিনিছে, তেওঁলোকৰ ৰিভিউ যথেষ্ট ভাল, তেওঁলোকে বহুত উপকৃত হৈছে। আপোনালোকেও এই কিতাপখন কিনক আৰু উপকৃত হওক। ধন্যবাদ। এতিয়া চাই লওঁ ব'লক কোনটো ডিপাৰ্টমেণ্টৰ এই এক্সাম ডেটসমূহ প্ৰকাশ পালে আৰু কিমান দিনৰ অপেক্ষা অন্ত পৰিল। এইখন হৈছে এই নটিফিকেশ্যনখন, যিখন প্ৰকাশ পাইছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা, আৰু 4/11/2020 তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে। আপোনালোকে দেখা পাইছে এখন পাব্লিক নটিচ হয়। চ' ইয়াত লিখা আছে দ্য 14th এডিশ্যন অফ চেণ্ট্ৰেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট CTET হুইচ ৱাজ শিডিউল টু বি হোল্ড 5/7/2020 in 112 city all over the country and postponed due to administrative reason, অৰ্থাৎ যি 14 নম্বৰ এডিশ্যন চেণ্ট্ৰেল এলিজিবিলিটি টিচাৰ্ছ এলিজিবিলিটি টেষ্ট অৰ্থাৎ CTETৰ যি 14 নম্বৰ এডিশ্যন, সেই এডিশ্যনৰ চিডিউল কৰা হৈছিল 5/7/2020 তাৰিখে পৰীক্ষা। আৰু 112টা চেণ্টাৰ, ভাৰতৰ 112টা চেণ্টাৰত ইয়াৰ পৰীক্ষা পতাৰ কাৰণে চিডিউল কৰা হৈছিল, কিন্তু যি পৰিস্থিতি ইয়াৰ পৰিপ্ৰেক্ষিতত পষ্টপ'ন কৰা হৈছিল সেই ডেটটো। আৰু দ্য ছেড এক্সাম উইল নাও বি হোল্ড 31 Jan 2021 ছানডে। এতিয়া বৰ্তমান সেই পৰীক্ষা যি চেণ্ট্ৰেল এলিজিবিলিটি অৰ্থাৎ CTETৰ এক্সাম, যি 5/7/2020 তাৰিখে হ'বলগীয়া আছিল, সেই পৰীক্ষা বৰ্তমান 31 জানুৱাৰী 2021 তাৰিখে অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে। টু মেইনটেইন ছ'চিয়েল ডিষ্টেঞ্চ এণ্ড আদাৰ ছেফটি মেজাৰ, অৰ্থাৎ ক'ভিড প্ৰট'কলসমূহ মানি এক্সামসমূহ অৰ্গেনাইজ কৰা হ'ব। আৰু এই এক্সামসমূহ ভাৰতৰ 135খন চিটিত পতা হ'ব। আৰু মই অলপ আগত 112খন চিটিত পতাৰ কথা আছিল, এতিয়া বৰ্তমান 115খন চিটিত পতা হ'ব। 135খন চিটিত পতা হ'ব। আৰু এই চিটিসমূহ ইয়াত মেনশ্যন কৰি দিয়া হৈছে এইদৰে। আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ চেণ্টাৰসমূহ ইয়াত দি থোৱা আছে। চ' চেণ্টাৰসমূহ আপোনালোকে চাই ল'ব, আপোনালোকৰ নিয়েৰেষ্ট চেণ্টাৰ কি পৰিব। আৰু ইয়াৰ উপৰিও যিসমূহ চিটি, কেইখনমান চিটি উল্লেখ কৰিছে, 135খন চিটি, নতুনকৈ চিটিকেইখন যিখন দিয়া হৈছে এইখন নতুন চিটি আছে, কিয়নো আগত 112খন চিটি আছিল, বৰ্তমান যিহেতু বহোৱা হৈছে, এই বহোৱা চিটিসমূহ ইয়াত মেনশ্যন কৰা হৈছে, যিসমূহ এনেদৰে লখিমপুৰ, নগাঁও ইত্যাদি বিভিন্ন জেগাৰ আছে। কাৰণ ভাৰতৰ বিভিন্ন জিলাত এই চেণ্টাৰসমূহ আছে, সেই হেতুকে আপোনালোকে চাই লওক। বিহাৰ, এতিয়া লখিমপুৰ বুলি ক'লে অসমৰ লখিমপুৰ নহ'ব পাৰে, বিহাৰৰ লখিমপুৰো আছে। চ' সেই হেতুকে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাই ল'ব। চাবৰ কাৰণে CTETৰ যিটো অফিচিয়েল ৱেবছাইট, তাত আপোনালোকে ভিজিট কৰিব পাৰে, CTET.nic.in। আৰু যিহেতু ইয়াত বহুত সংখ্যক ল'ৰা ছোৱালী অপেক্ষা কৰি আছিল, সেই হেতুকে আপোনালোকে ভালদৰে কৰিব লাগিব। আৰু গোটেই চিডিউলটো ইয়াত বান্ধি দিছে, যেনে কিদৰে আপোনালোকে এপ্লাই বা কিদৰে আপোনালোকে কৰিব পাৰিব, কি কথা ইত্যাদি চব কথা লিখি দিয়া হৈছে। যিসমূহ চিটি বা লিষ্টসমূহ আছে 7/11/2020, অৰ্থাৎ আজি যিহেতু 5 অক্টোবৰ, 7/11/2020 পৰা 21/11/2020 আপডেট কৰিব পাৰিব বা আপোনালোকে চাব পাৰিব। যদি এক্সামিনেশ্যন চেণ্টাৰসমূহ আপোনালোকে কিবা কাৰণত চেঞ্জ কৰিব বিচাৰে, তেতিয়া আপোনালোকে চেঞ্জ কৰিব পাৰিব। সেইটোকে লিষ্টখন প্ৰকাশ পাইছে CTETৰ ৱেবছাইটত, আপোনালোকে চাই ল'ব পাৰিব। আৰু 7/11/2020 পৰা 16/11/2020 আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰসমূহ আপোনালোকে চেঞ্জ কৰিব পাৰিব। আপোনালোকৰ যদিহে চেণ্টাৰটো বদলি দূৰত পৰিছে, আপোনালোকৰ ওচৰৰ নিয়েৰেষ্ট চেণ্টাৰটোলৈ আপোনালোকে আনিব পাৰিব। চ' ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এইটো একদম অফিচিয়েল ৱেবছাইট হয়, আপোনালোকে ইয়াৰ কাৰণে ভিজিট কৰিব পাৰে CTETৰ যি অফিচিয়েল ৱেবছাইট আছে CTET.nic.in, তাতে আপোনালোকে এইখন অফিচিয়েল নটিফিকেশ্যনখন এভেইলেবল হ'ব। চ' ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।